নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত ৰাজ্যৰ ৰাজধানীৰ বিষয়ে পৰীক্ষাত আহিয়ে থাকে, গতিকে আপোনালোকে এইবিলাক কোৱেশ্যন মনত ৰাখিবলৈ চেষ্টা কৰিব। অসমৰ ৰাজধানী দিছপুৰ, অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ, অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতী, বিহাৰৰ ৰাজধানী পাটনা, ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ, গোৱাৰ ৰাজধানী পানাজী, গুজৰাটৰ ৰাজধানী গান্ধীনগৰ, হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়, হিমাচল প্ৰদেশৰ ৰাজধানী চিমলা, ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী, কৰ্ণাটকৰ ৰাজধানী বাংগালুৰু, কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম, মধ্যপ্ৰদেশৰ ৰাজধানী ভোপাল, মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই, মণিপুৰৰ ৰাজধানী ইম্ফল, মেঘালয়ৰ ৰাজধানী শ্বিলং, মিজোৰামৰ ৰাজধানী আইজল, নাগালেণ্ডৰ ৰাজধানী কোহিমা, উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰ, পাঞ্জাৱৰ ৰাজধানী চণ্ডীগড়, ৰাজস্থানৰ ৰাজধানী জয়পুৰ, ছিকিমৰ ৰাজধানী গেংটক, তামিলনাডুৰ ৰাজধানী চেন্নাই, তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ, ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা, উত্তৰাখণ্ডৰ ৰাজধানী দেৰাডুন, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ, পশ্চিমবংগৰ ৰাজধানী কলিকতা। এই ২৮টা হল আমাৰ ভাৰতৰ ৰাজ্যৰ ৰাজধানী আৰু ৰাজ্য। কেন্দ্ৰীয়শাসিত অঞ্চল হল ৮টা। সেইকেইটাৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰি আছো। আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পোৰ্ট ব্লেয়াৰ, চণ্ডীগড় ৰাজধানী চণ্ডীগড়, দাদৰা এণ্ড নগৰ বেলি এণ্ড দমন দিউ ৰাজধানী দমন, লক্ষাদ্বীপৰ ৰাজধানী কাবাট্ৰি, এইটো আহি থাকে পৰীক্ষাত। পুডুচেৰীৰ ৰাজধানী পুডুচেৰী, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ নতুন দিল্লী, জম্মু এণ্ড কাশ্মীৰ ৰাজধানী শ্ৰীনগৰ, লাডাখৰ ৰাজধানী লে। থেংক ইউ বন্ধু-বান্ধৱীসকল। আৰু নতুন নতুন নটিফিকেশ্যন পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব।